Welcome to PhD Education Career Students. আজি মই Sankerdev Sishu Niketan অষ্টম শ্ৰেণীৰ ইংৰাজী টেক্সটবুকখনৰ প্ৰথম কবিতাটো মানে প্ৰথম লেসনটো সিলভাৰ এই কবিতাটো লৈছো আজি এই কবিতাৰ আলোচনা আগবঢ়াম লগতে ইয়াৰ প্ৰশ্নোত্তৰসমূহ আলোচনা আগবঢ়াম এই কবিতাটোৰ কবি হৈছে ওয়াল্টাৰ ডা লামাৰ এতিয়া প্ৰথমতে আমি এই কবিতাটো এবাৰ চাই লওঁ Slowly silently now the moon to wax the night in her silver sun ইয়াত সন্ধিয়া মানে ৰাতিৰ আকাশৰ জোনবাই পৃথিৱীত তাৰ ৰূপৰ বৰ্ণৰ যেটো প্ৰভাৱ পেলাই হেৰিক কৈছে লাহে লাহে যেন জোনবাই খুজকাহিছে walks in the night in her silver sun ৰূপৱালী পোহৰে ৰূপৱালী অপেক্ষাৰে যেন হি পৃথিৱীৰ ওপৰত খুজকাহি ইঠাইৰ পৰা এঠাইলৈ খুজকাহি গৈছে This way and that she peers and sees silver fruit upon silver trees যেন গছৰ আগেদি হেতু হয়তো ওখ গছৰ আগেদি জুমি চাইছে যেন পৃথিৱীলৈ এইদৰে এইপিনেদি সেইপিনেদি this way that way and that মানে এইদৰে সেইদৰে মানে যেনি হুৰুঙা পাইছে সেইপিনে যেন পৃথিৱীখনক জুমি চাইছে আৰু দেখিছে silver fruit upon silver trees ৰূপৱালী গছত silver fruit বিলাক ৰূপৱালী ফল ফুলবিলাক যেন দেখিছে One by one the catchman catch her beams beneath the silvery thatch ঘৰৰ খিৰিকিৰে যেন পোহৰবোৰ ঘৰ চালত লৈ কি কৰিছে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে ৰূপৱালী বৰণ ধৰা এই ঘৰবিলাকৰ খিৰিকিৰেদি জোনৰ পোহৰ যেন ঘৰবিলাকৰ ভিতৰত প্ৰৱেশ কৰিছে Coos in his kennel like a log কুচমুচ খাই থকা গৰালত কুকুৰে তাৰ গৰালত কাঠৰ নিচিনা কুচমুচ খাই পৰি থকা with paws of silver sleep the dog হাতুৰেৰে ৰূপৱালী বৰণ হাতুৰেৰে মানে তাৰ ঠেঙৰ কথা কৈছে কুকুৰবোৰ যেন হৈ আছে ৰূপৱালী বৰণ কুকুৰবোৰ from their shadowy coat the white breast peep তাৰ বাহতে মানে কপচৰাই থকা যিবিলাক ঠাইত কোট বুলি কোৱা যায় এই ছাহৰ আৱৰি থকা সেই বাহত থকা জন্তু প্ৰাণীবোৰে মানে ইয়াত কপৌৰ কথা কৈছে doves in a silver feathered slip ৰূপৱালী বৰণ দেউকাৰ আৱৰি থকা এই কপৌচৰাইবিলাক যেন শুই আছে A harvest mouse goes scampering by পথাৰত থকা এটা নিগনি যেন খৰধৰকৈ পাৰ হৈ গৈছে with silver claws and silver eye ৰূপৱালী হাতুৰে আৰু ৰূপৱালী হাত চকুজুৰিয়ে যেন হি পাৰ খৰধৰকৈ পাৰ হৈ গৈছে moveless fish in the water gleam আৰু পানীৰ কি কৰি গৈছে মাছবিলাক যেন স্থবিৰ হৈ ৰৈ থকা যেন লাগিছে by silver rich in silver stream নদী বা জুৰি বা হুটিত বৈ যোৱা পানীবিলাক থকা সেই যিবিলাক পানীত থকা যিবিলাক উদ্ভিদ সেইবিলাকৰ মাজত যেন মাছবিলাকে স্থবিৰ হৈ ৰৈ আছে এটো হৈছে কবিতাটো এতিয়া working with the poem কেইটামান কৰিবলৈ কৈছে write 6 pairs of rhyming words from the poem read each pair aloud ইয়াত এক্সাম্পল হিচাপে moon sun ইয়াত আৰু আমি তেনেকুৱা কেইজনমান দিব পাৰো যেনে sees trees এইবোৰ rhyming word এইবিলাক sees to লগত trees to মিলে catched to thatch lock duck peep slip by eye এটো gleam to নালাগে এটো নালাগে ইয়াৰ পিছত answer আসলতে পৰীক্ষাত আহা এই প্ৰশ্নকেইটা তোমালোকে গুৰুত্ব দি চাবা এইকেইটা পৰীক্ষাত আহা সম্ভাৱনা থকা প্ৰশ্ন এইকেইটা Where do you think the poet was when he wrote the poem কবিতাটো লিখোতে কবি ক'ত আছে বুলি তুমি ভাবা উত্তৰটো হ'ব The poet Walter de la Mare was in a garden when he composed the poem Silver কবিতাটো লিখোতে কবি তেওঁৰ বাগিচাত আছিল বুলি লিখিলে হ'ব How do moonbeams transform the appearance of things on which they fall জোনৰ পোহৰে যিবিলাক বস্তুৰ গাত পৰে তাৰ appearance-টো চেহেৰাটো সলনি হৈ যায় কেনেকৈ হয় সুধিছে উত্তৰটো হ'ব The moonbeams transform the appearance of things on which they fall by lending a silver tinge of hue to them মানে এই জোনৰ পোহৰ যিবিলাক বস্তু গাত পৰে সেই তাৰ গাত এটা মিশ্ৰিত ৰূপৱালী বৰ্ণৰ লগত বগা বৰ্ণ মিলি এটা যেন মিশ্ৰিত কালাৰ দিয়ে মিক্স কালাৰ যেন সৃষ্টি কৰে Where is the dog lying? How does the poet describe the pose? কবি ইয়াত ডগটো ক'ত পৰি আছে বুলি সুধিছে ক'ত আছে বুলি সুধিছে আৰু ইয়াৰ পজ হাতুৰাজোৰ কেনেকৈ কবি বৰ্ণনা কৰিছে উত্তৰটো হ'ব The dog is lying in his kennel তাৰ গৰালত আছে কুকুৰটো The poet describes the dog's paw as being of silver ৰূপৱালী বৰ্ণৰ বুলি কবিয়ে বৰ্ণনা কৰিছে The poet describes এটো এটো থাকি গৈছে describes হ'ব লাগে
তাৰপিছত why does the poet call the fish moveless fish কিনি মাছক moveless বুলি কিয় কৈছে কবিয়ে the poet calls the fish moveless because they appear so to him in the moonlight কাৰণ জুনৰ পোহৰত তেনেকুৱা স্থবিৰ যেন লাগিছে সেইকাৰণে moveless বুলি কৈছে কবিয়ে মাছবিলাক যেন জুনৰ পোহৰত স্থবিৰ হৈ যেন ৰৈ আছে একেঠাইতে describe the effect of moonlight on water পানীত পৰা জুনৰ পোহৰৰ এফেক্টটো কি হ'ব উত্তৰটো হ'ব the water looks like a silver stream due to the moonlight falling on it তাত জুনৰ জুৰি বা হুটিত এই ষ্ট্ৰীমত যেতিয়া জুনৰ পোহৰ পৰে যেন পানীখিনি ৰূপোৱালী হৈ পৰে ৰূপোৱালী পানীৰ যেন এটা হুটি can you suggest another title for the poem বা এই কবিতাটোৰ কাৰণে বেলেগ এটা টাইটেল দিব পাৰিবানে এই টাইটেল এটা ভাল টাইটেল হ'ব পাৰে the moonlight garden এনেকুৱা হ'ব পাৰে তাৰপিছত এতিয়া সি কুৱেশ্যনত কি দিছে জন্তু বা চৰাই বা অন্যান্য প্ৰাণীবিলাকৰ বাসস্থানৰ কিছুমান নাম আছে এতিয়া নামখিনি আমি লিখি উলিয়াব লাগে ইগলত থকা ঠাই কি বুলি কোৱা যায় হোমক নেষ্ট কোৱা যায় এইখিতে এইটো হাউচ নহয় হৰ্চ হ'ব লাগিছিলে HORS হৰ্চ থকা ঠাইত ষ্টেবল হেয়াৰ থকা ঠাইত বাৰো লায়ন থকা ঠাইত ডেন আৰু পিগক থকা গঁৰালক ষ্টাই পোৱা যায় এতিয়া দ্য মেক্স ইয়াক কি কৈছে এডভাৰ্ব বনাব কৈছে এই লিষ্টখনত এলৱাইজ আমি এই ইজি গ্লোমিং কেয়াৰফুল কমপ্লিট বিউটিফুল কুইক লাফটি এংগ্ৰি এইখন যিখন লিষ্ট আছে এই লিষ্টখনৰ পৰা আমি এই শব্দকেইটাৰ লগত এলৱাই যোগ কৰি এডভাৰ্ব কৰিব পাৰোঁ যেনে গ্লোমিং গ্লোমিলি কেয়াৰফুল কেয়াৰফুলি কমপ্লিট কমপ্লিটলি এনেকৈ এলৱাই যোগ কৰি এডভাৰ্ব হৈ যাব এতিয়া এটা পেৰাগ্ৰাফ লিখিব কৈছে হোৱাট ইউ চ তুমি কি দেখিছিলা ইন ইয়ৰ গাৰ্ডেন অন এ মুনলাইট ইভিনিং এতিয়া জুনৰ পোহৰ পৰা এদিন সন্ধিয়া তোমাৰ বাগিচাখনৰ ওপৰত এটা টোকা লিখিব লাগে এইটোতো এনেকৈ লিখিব পাৰিবা দ্য মুনলাইট ইন মাই গাৰ্ডেন লিডছ আপ এইটো দি ইণ্টায়াৰ এৰিয়া উইথ এ গ্লেমিং হিউ এই জুনৰ পোহৰ পৰি মোৰ গোটেই বাগিচাখন লাইটছ আপ হৈ উঠিছিলে উজ্বলি উঠিছিলে এটা গ্লেমিং হিউ মানে এটা মিক্সড কালাৰৰ এখন এটা হিউ মানে হৈছে এটা মিক্স কালাৰ এটা মিক্স কালাৰৰ বৰ্ণ এটা উজ্বলি উঠিছিলে কালাৰত মোৰ বাগিচাখন দ্য ট্ৰিজ এণ্ড দ্য ফ্লাৱাৰ্ছ ডেট এপিয়াৰ্ড মেজিকেল ইন দ্য চিলভাৰী লাইট ৰূপোৱালী পোহৰত বাগিচাখন গছবিলাক যেন যাদুকৰী হৈ পৰিছিল দ্য ষ্ট'নছ লাইক লিটল ডায়মণ্ডছ ষ্ট'নবিলাক যেন সৰু সৰু হীৰাৰ টুকুৰালৈ ৰূপান্তৰিত হৈ গৈছিলে দ্য ৱাটাৰ ফাউণ্টেইন চিম টু বি অভাৰফ্ল'য়িং উইথ এ চিলভাৰ ষ্ট্ৰীম পানীৰ ফাউণ্টেইনবিলাক যেন কি হৈছিলে বাগিচাত থকা পানীৰ ফাউণ্টেইনবিলাক পানীৰ ৰূপোৱালী পানীৰ সুঁতিলৈ ৰূপান্তৰিত হৈ গৈছিলে সুঁতি হৈ যেন বাগৰি গৈছিলে মাই গাৰ্ডেন লুক লাইক এ প্লেচ আউট অফ এ ফেয়াৰী টেল বুক মানে পৰীৰ সাধুকথাৰ বাগিচাৰ নিচিনা লাগিছিলে মানে মুনলাইট ইভিনিং জুনৰ পোহৰ পৰা এদিন সন্ধিয়া মোৰ বাগিচাখন যেন পৰীৰ সাধু থকা বাগিচাৰ নিচিনা লাগিছিলে ঠাইৰ নিচিনা লাগিছিল কৈছে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে শুনাৰ কাৰণে ধন্যবাদ তোমালোকে মোৰ চেনেললৈ যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা